নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল ডিজিটেল জগতলৈ। বন্ধুসকল, আজি ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য এই যে আমি একেটা মোবাইল নম্বৰ ব্যৱহাৰ কৰি কেনেকৈ আমি অন্য সদস্যক কৰোণা ভেকচিনৰ কাৰণে পঞ্জীয়ন কৰাব পৰা যায়। যিহেতু মোৰ আগৰ ভিডিঅ'টোত আপোনালোকে দেখিছে যে এটা নাম্বাৰ কেনেকৈ কৰোণা ভেকচিনৰ কাৰণে ৰেজিষ্টাৰ বা পঞ্জীয়ন কৰা হয়। আহক আজি আমি শিকি লওঁ যে কেনেকৈ বেলেগ এজন সদস্য বা মেম্বাৰৰ কাৰণে আমি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰোঁ। বন্ধুসকল, নতুন সদস্যৰ অন্তৰ্ভুক্তিৰ কাৰণে আপুনি আপোনাৰ মোবাইলত থকা সাৰ্চ ইঞ্জিনটো খুলি ল'ব। এয়া আপোনালোকে দেখিব পাইছে, মই মোৰ মোবাইলত থকা গুগল নামৰ যিটো সাৰ্চ ইঞ্জিন আছে সেইটো মই খুলি লৈ কৰিব কোভিড ভেকচিন ৰেজিষ্ট্ৰেশ্যন আৰু সাৰ্চ বটনত টেপ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এটা লিংক আহি গৈছে ৰেজিষ্ট্ৰেশ্যন। এই ৰেজিষ্ট্ৰেশ্যন কৰি দিব। টেপ কৰাৰ পাছত আপোনালোকৰ সন্মুখলৈ এখন স্ক্ৰীন এনেকুৱা ধৰণৰ আহিব। এই দেখিব পাইছে আপোনালোকে, ইয়াত আপোনাৰ যিটো অলৰেডি মোবাইল নাম্বাৰ ৰেজিষ্টাৰ হৈ আছে সেই ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো টাইপ কৰি দিব। মই মোৰ ৰেজিষ্টাৰ্ড নাম্বাৰটো টাইপ কৰি দিছোঁ আৰু টাইপ কৰাৰ পাছত গেট OTP নামৰ অপশ্যনটোত টেপ কৰি দিব। এয়া অলপ সময় আমি ৱেইট কৰিব লাগিব OTP কাৰণে। এই OTP আহি গৈছে 304392 304392। OTP এণ্টাৰ কৰাৰ পাছত ভেৰিফাই এণ্ড প্ৰচিডত টেপ কৰি দিব। এয়া আপোনালোকে দেখিব পাইছে যে এখন নতুন পেজ আমাৰ আগত আহিছে। ইয়াত নট ভেকচিনেটেড লিখা আছে নৱজ্যোতি শৰ্মা, কাৰণ ভেকচিন এতিয়ালৈকে ৰেজিষ্টাৰ কৰা আছে নাম্বাৰটো, কিন্তু ভেকচিন এতিয়ালৈকে লোৱা হোৱা নাই। বন্ধুসকল, এতিয়া আমি আহোঁ আমাৰ মূল বিষয়লৈ। যদি আপুনি এই নাম্বাৰটোৰ জৰিয়তে আৰু সদস্যৰ অন্তৰ্ভুক্তি বা এড কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি এই এড মেম্বাৰ নামৰ অপশ্যন যিটো দিয়া আছে তাত টেপ কৰি দিব। টেপ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এখন স্ক্ৰীন খুলি আহিব। স্ক্ৰীনখন অহাৰ পাছত আপোনাক ইয়াত কেইটামান অপশ্যন দিয়া হ'ব। ফটো ID প্ৰুফ, ফটো ID, নেম, জেণ্ডাৰ আৰু ইয়েৰ অফ বাৰ্থ। এতিয়া ইয়াত ফটো ID প্ৰুফ হিচাপে চাওক, আপোনালোকে আপোনাৰ আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, পেন কাৰ্ড, পাছপৰ্ট, পেঞ্চন পাছবুক, NPR স্মাৰ্ট কাৰ্ড, ভোটাৰ ID দি আপুনি পঞ্জীয়ন কৰাব পাৰে। মই মোৰ আপোনাৰ পেন কাৰ্ডৰ জৰিয়তে মই কৰাব বিচাৰোঁ। পেন কাৰ্ড মই চিলেক্ট কৰিলোঁ। ইয়াত পেন কাৰ্ড নাম্বাৰ দিয়া থাকিব। পেন কাৰ্ড নাম্বাৰটো আপোনালোকে দি দিব। আপোনালোকৰ যি আছে, আপোনালোকৰ যি ডকুমেণ্ট আছে সেই ডকুমেণ্ট আপোনাৰ অনুসৰি আপোনালোকে দি দিব। দিয়াৰ পাছত ইয়াত আপোনালোকে নামটো টাইপ কৰি দিব, যি নামত আপোনাৰ দিয়া আছে সেই নাম দি জেণ্ডাৰ চিলেক্ট কৰিব। জেণ্ডাৰ দিয়াৰ পিছত ইয়েৰ অফ বাৰ্থটো আপোনালোকে দি দিব। তাৰপিছত আপোনালোকে এড বটনত টেপ কৰিব। যে দেখিছে আপোনালোকে, এড বটনত টেপ কৰাৰ লগে লগে মোৰ আৰু এজন মেম্বাৰ এড হৈ গৈছে এই নাম্বাৰটোৰ এগেইনষ্টত, আৰু মোলৈ এটা মেছেজো আহি পৰিছে। টেপ কৰাৰ পিছত আপোনালোকে দেখিছে, ইয়াত যদি আপোনালোকে আৰু মেম্বাৰ এড কৰিব বিচাৰে তো এড মেম্বাৰত গৈ টেপ কৰি দিব পাৰিব। বন্ধুসকল, ভিডিঅ'টো চাই যদি উপকৃত হ'লোঁ বুলি ভাবে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তলত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই আপোনালোকলৈ আৰু তেনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। ধন্যবাদ।